কোকৰাঝাৰত ভয়ংকৰ ঘটনা কোকৰাঝাৰ আৰু সালাকাটি ৰেল ষ্টেচনৰ মাজত মাজনিশা এই ভয়ংকৰ ঘটনা সংঘটিত হয় মাজনিশা ৰেল পথত আইইডি বিস্ফোৰণৰ ফলত ছিগি যায় ৰেলপথ কোকৰাঝাৰ ৰেল ষ্টেচনৰ পৰা 5 কিলোমিটাৰ পূব দিশত সংঘটিত হৈছে এই ঘটনা উজনি নামনি সকলো ৰেল সেৱা স্তব্ধ হৈ পৰিছে আইইডি বিস্ফোৰণৰ ফলত ষ্টেচনে ৰখাই থোৱা হৈছে ৰেলসমূহ যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কোনে সংঘটিত কৰিলে এই ঘটনা নে বিটিসি অস্থিৰ কৰি তোলাৰ পৰিকল্পনা কোনোবাৰ শান্তিৰ পৰিৱেশৰ মাজত অশান্তি বিয়পোৱাৰ চেষ্টা কৰা সকল প্ৰকৃততে কোন হাগ্ৰাম নেতৃত্বাধীন বিপিএফ চৰকাৰ শাসনলৈ অহাৰ পিছতে পুনৰ যেন বিটিএডি অশান্ত কৰাৰ চেষ্টা কৰা হৈছে ইপিনে আইইডি বিস্ফোৰণৰ ফলত ৰেলপথ ছিগি যোৱাৰ ফলত ৰেল সেৱা ব্যাহত হৈ পৰিছিল যদিও মেৰামতিৰ পিছত পুনৰ আৰম্ভ হৈছে ৰেল সেৱা কালি নিশা 1 মান বজাত সংঘটিত হৈছিল বিস্ফোৰণৰ ঘটনা মালবাহী ৰেলক লক্ষ্য কৰি ঘটোৱা হৈছিল বোমা বিস্ফোৰণ সৌভাগ্যক্ৰমে মালবাহী ৰেলখন ঘটনাস্থলী পোৱাৰ কেইমিনিটমান পূৰ্বেই বিস্ফোৰিত হয় বোমাটো ঘটনাস্থলীত উপস্থিত হৈ চৰমজিন তদন্ত চলাইছে উচ্চপদস্থ আৰক্ষী বিষয়া ৰেল আৰক্ষী বিষয়াই নিউজ ডেস্ক বিএন লাইভ ফাৰ্ষ্ট কালি পুৱতি নিশা 1 মান বজাত আমি গম পালো যে এটা সাবটেজ হৈছে ইয়াতে ৰেলৰ কিহত আমি আহি পেলাই চালু বস্তুখিনি প্ৰায় 2 ফিট মান এটা ট্ৰেক এটা বিচতি এটা হৈছে আৰু বাকিখিনি এতিয়া আমি আইডেন্টিফাই কৰি আছো আৰু ইয়াতে ৰিপেয়াৰিং হৈ গ'ল এতিয়া ট্ৰেইন পুৰা মুভ কৰি আছে আৰু বাকিখিনি আমি আইডেন্টিফাই কৰিম এতিয়া আইডেন্টিফাই কৰি আমি যেনেকে লিগেল ব্যৱস্থা ল'ব লাগে কুটঘাতৰ সন্দেহ এতিয়া আমি হেখিনি ইনভেষ্টিগেট কৰি আছো কৰি পেলাই আমি আইডেন্টিফাই কৰি কা সন্দেহ কৰিছে বাইদেউ এতিয়া আমি কৰি আছো বাকিখিনি জাস্ট এতিয়া কৰি পেলাই আইডি তো আছে না এতিয়াও আমি কি হোৱা নাই ফৰেনচিকৰ এক্সপাৰ্ট আহি আছে তাৰপিছত আমি কৈ দিম এতিয়া আহি আছে হ'ব থ্যাংক ইউ ম্যাডাম হয় আজি ৰাতিপুৱাৰ ভাগত ৰেল কৰ্তৃপক্ষই আমাক জানিবলৈ দিয়ে যে কোকৰাঝাৰ আৰু সালেকাটি ৰেলপথৰ মাজত ৰেলপথত আইইডি বিস্ফোৰণ ঘটা বুলি আৰু আমি আহি আছিলোঁ গোসাইগাঁৱৰ পৰা পাঠশালালৈ যাম গোসাইগাঁও ষ্টেচনত উঠাৰ পিছত গাড়ীখন প্ৰথমতে ঠিকেই চলি আছিলে কিন্তু পিছত যথেষ্ট সময় কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু আহি কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখিলে আৰু কোকৰাঝাৰ ৰেল ষ্টেচনতহে প্ৰকৃত কথাখিনি গম পোৱা গ'ল আৰপিএফ সূত্ৰৰ যি বক্তব্য যোৱা নিশা সেই স্থানত কোন সময়ত এই বিস্ফোৰণটো ঘটিছে সেই কথা তেওঁলোকে নিশ্চিত কৰিব পৰা নাই যদিও যথেষ্ট ক্ষয়ক্ষতি হোৱা বুলি তেওঁলোকে জনাইছে ৰেলপথত আৰু এতিয়ালৈকে সকলো ৰেল চলাচল বন্ধ হৈ আছে যেনেকৈ আমি অহা মৰিয়নি আলিপুৰ মৰিয়নি
ইণ্টাৰচিটি এক্সপ্ৰেছখন বৰ্তমান কোকৰাঝাৰ ষ্টেচনত ৰখাই থোৱা হৈছে ঠিক তেনেকৈ বাকী ৰেল গাড়ীসমূহো বিভিন্ন স্থানত ৰখাই থোৱা বুলি জানিব পৰা গৈছে ৰেল সূত্ৰই জনাইছে আৰু ইতিমধ্যে প্ৰায় 2 ঘণ্টাৰো অধিক সময় আমি কোকৰাঝাৰ ৰেল ষ্টেচনত ৰখি আছোঁ আৰু কেতিয়া ৰেলপথ মুকলি হয় বা ৰেল চলাচল পুনৰ স্বাভাৱিক হয় সেই বিষয়ে কোনো ধৰণৰ নিশ্চিত তথ্য ৰেল বিভাগে দিব পৰা নাই আৰু লগতে এই কথাও তেওঁলোকে নিশ্চিত কৰিব পৰা নাই ৰেল বিভাগে যে উক্ত বিস্ফোৰণত কোনো ক্ষয় ক্ষতিৰ এনেকুৱা ধৰণৰ হৈছে এই বিষয়টো তেওঁলোকে কোনো ধৰণৰ নিশ্চিত কৰিব পৰা নাই